নমস্কাৰ, মই জয়ন্ত কুমাৰ কলিতা আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে জানে যে লোভে পাপ, পাপে মৃত্যু। লোভে সদায় অধিক বিচাৰে। মানুহে জীৱনত তেওঁলোকৰ প্ৰয়োজনীয়সমূহ পূৰণ কৰিব পাৰে যদিও লোভটো কেতিয়াও পূৰণ কৰিব নোৱাৰে। এটা কাহিনী আছে, এবাৰ এজন ৰজাই এজন ধনী খেতিয়কক কৈছিল যে তুমি দিনটোৰ ভিতৰত যিমান এটা ডাঙৰ এৰিয়া খোজকাঢ়ি কভাৰ কৰিব পাৰিবা তো সেই সিমানখিনি ঠাই তোমাক দিয়া হ'ব। কৃষকজনে পিছদিনাখন ৰাতিপুৱাতে তেওঁ খোজকঢ়া আৰম্ভ কৰিলে। ইমানে বেগাই খোজকাঢ়িছে, তেওঁ খোজকাঢ়ি গৈ আছে। তেওঁৰ উদ্দেশ্য এটা আছিল, মই যিমানে বেগাই খোজকাঢ়ি পিনি জাগা কভাৰ কৰিব পাৰোঁ সিমানে মই মাটি পাম। তেওঁ এনেকৈ গৈ আছে, তেওঁ ক'তো ৰখা নাই আৰু গৈ আছে। আৰু এটা সময়ত তেওঁৰ অনুশোচনা আহিল যে এতিয়াতো সূৰ্য প্ৰায় আধা পাইছে। তো তেওঁ কি কৰিলে, আৰু অকণমান গৈ পিনে পুনৰ তেওঁ এটা বেলেগ ফালেৰে তেওঁ ঘূৰি আহি পিনে নিৰ্দিষ্ট সময়ত তেওঁ ভাবিলে যে মই সেই ঠাইডোখৰ যদি মই নাপাওঁ, য'ৰ পৰা মই আৰম্ভ কৰিছিলোঁ, মই তেতিয়া সেই মাটিখিনি নাপাম। তেওঁ কি কৰিলে, বেগাই গ'ল, দৌৰি গ'ল, এনেকৈ গৈ তেওঁৰ অৱস্থা নোহোৱা হ'ল। নিৰ্দিষ্ট সময়ত তেওঁ সেই য'ৰ পৰা আৰম্ভ কৰিছিল সেই মাটিখিনি পালে যদিও তেওঁ ঢুকাই থাকিল। এইটোৰ দ্বাৰা মই ইয়াকে ক'ব বিচাৰিছোঁ যে তেওঁ যেতিয়া মৃত্যু হৈছিল তেওঁক বহুত ঠাইৰ প্ৰয়োজন হোৱা নাছিল চিতাৰ কাৰণে। গতিকে লোভ কৰিব নালাগে। আমি নিজৰ ওপৰত বিশ্বাস ৰাখি সেইখিনি কাম কৰিব লাগে যিটো কামে আমাক জীৱনটো সহজ আৰু সৰল কৰিব পাৰে। ধন্যবাদ।